আমি যিকোনো সংখ্যা কেনেকৈ শ্বৰ্ট ট্ৰিকৰ সহায়ত পূৰণ কৰি অতি সহজে এনচাৰটো উলিয়াব পাৰোঁ সেই ট্ৰিকটো আমি শিকিম। ধৰি ল'লোঁ মই 23 আৰু 33 মাল্টিপ্লাই কৰিম। চাই ল'ব মই এটা দেখাই দি আছোঁ। जो আমি কৰিছিলোঁ তোৰ এনসাৰ কি দিছিল এইটো এনসাৰ হৈছিল এইটো আমি কেনেকৈ কৰিলোঁ স্টেপ বাই স্টেপ মই দেখাই আছোঁ আপোনালোকক চাই কাষৰ অংক দুটা প্ৰমাণ কৰিব 33 তাৰপিছত আমি ক্ৰছ মাল্টিপ্লাই কৰি যোগ কৰিম 2 3 6 3 3 15 15ৰ তিনি লিখোঁ সেইটো লিখিম তাতে 1 ৰৈ গ'ল এতিয়া ইয়াতে আমি 6 লিখোঁ এইটো 1 বাকি আছে ইয়াতে লিখিম আমি 6 + 1 ঠিক আছে তাৰ মানে ইয়াতে লিখোঁ কি 6 + 1 মানে 7 নেক্সট এইটো চাওঁ এইটো একেদৰে এই দুটা ফৰ্ম কৰিম 1 * 2 2 পালোঁ এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিম 8 যোগ 11 আমি এইটো 7 1 তাৰপিছত এইটো 4 2 3 কিন্তু এটা ওৱান বাকী আছে গতিকে 12 + 1 আমি কি হ'ব 13 1 3 1 2 এতিয়া একেবাৰে শেষৰটো চাওঁ দুটা হৈ গ'ল তিনিটা কৰিছিলোঁ এইটো চাওঁ এইটো আপোনালোকে চাই পেলাওক প্ৰথমতে ঠিক আছে 5 * 1 ইয়াতে কি হ'ল 5 ইয়াতে 5 লিখিম এতিয়া ক্ৰছ মাল্টিপ্লাই 15 + 17 17 + 7 1 2 3 6 6 + 1